মই দন্তালী পুনৰবাৰ মোৰ ইউটিউব চেনেল দন্তালী ক্ৰিয়েশ্যনলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা ধুনীয়া চাই অতি পপুলাৰ ৰেচিপি, সেইটো হৈছে চিকেন বাটাৰ মছলা। আজি মই অতি কম সামগ্ৰীতে ৰেষ্টুৰেণ্ট ষ্টাইলত কেনেদৰে ঘৰতে চিকেন বাটাৰ মছলা বনাম আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। চিকেন বাটাৰ মছলা বনাবৰ কাৰণে মই যিখিনি সামগ্ৰী লৈছোঁ সেই সামগ্ৰীখিনি হৈছে আপোনাক বিশেষকৈ বাটাৰ লাগিব, যিহেতু নামেই হৈছে চিকেন বাটাৰ মছলা। আমি চিকেনখিনি বাটাৰতে বনাম আৰু আপোনাক বিশেষকৈ লাগিব দৈ, বিলাহী, কাজু বাদাম, খিচমিচ, আদা নহৰু, এইখিনি বস্তু লাগিব আপোনাক। বলকচোন মই এতিয়া কেনেদৰে কিদৰে চিকেন বাটাৰ মছলা বনাওঁ আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কিন্তু একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বাটাৰ চিকেন বনাবলৈ মোক এইখিনি সামগ্ৰী লাগিব। মই এফালে লৈছোঁ পিঁয়াজ লৈছোঁ 3টা আৰু পিঁয়াজখিনি মই ৰুকনিৰে ৰুকি লৈছোঁ। যিহেতু আমি ৰেণ্টত থাকোঁ সেইকাৰণে আমাৰ হাতত বৰ্তমান মিক্সি নাই। আৰু মই ইয়াতে সৰু চাই এটা বিলাহী ৰুকি লৈছোঁ আৰু ইয়াত আদা নহৰু পেষ্ট এটা মই বনাই লৈছোঁ। আৰু এইফালে আছে কাজু বাদাম আৰু কাজু বাদামখিনিও মই পটাত পিচি লৈছোঁ। ফাৰ্ষ্ট টাইম মই মাংসখিনি মেৰিনেট কৰি ৰাখিম আৰু ইয়াতে মই নিমখ দি লৈছোঁ। আৰু এতিয়া মই ইয়াতে দৈ দিম। দৈ মই হাফ বাটি দিছোঁ, কাৰণ মই মাংস লৈছোঁ আধা কিলো। আৰু মই আদা নহৰুৰ পেষ্ট এটা বনাই ৰাখিছিলোঁ আৰু সেইখিনি দি দিলোঁ এতিয়া। আৰু মই ইয়াতে দিম হালধি এচামুচ দিম। আৰু এই গোটেইখিনি মই মিশ্ৰণ কৰি লওঁ। মিশ্ৰণ কৰি মেৰিনেট কৰি মই 15 মিনিট সময় ৰাখি থৈ দিম ফ্ৰিজত। ফাৰ্ষ্টতে মই গেছৰ ওপৰত কেৰাহী এটা বহাই দিছিলোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াতে বাটাৰ দি দিছোঁ 2 চামুচ। আৰু মই মেৰিনেট কৰি ৰখি থকা মাংসখিনি আৰু ইয়াতে দি দিলোঁ। মই মাংসখিনি মেৰিনেট কৰি ৰাখিছিলোঁ 15 মিনিট টাইম আৰু 15 মিনিট টাইম ক্লিয়াৰ হোৱাৰ পিছত মই এতিয়া এইখিনি মাংসখিনি ইয়াতে দি দিছোঁ। আৰু মই এইখিনি 20 মিনিট সময় ফ্ৰাই কৰি থাকিম। আৰু যেতিয়া মই ফ্ৰাই কৰি থাকিম গেছটো মই মিডিয়াম ফ্লেমত লৈ ল'ম। 20 মিনিট সময় হৈ গ'ল আৰু মই এতিয়া কি কৰোঁ চাই থাককচোন। আৰু যিখিনি বস্তু মই পেষ্ট কৰি ৰাখিছিলোঁ এইখিনি পিঁয়াজ, বিলাহী, কাজু বাদাম, আদা নহৰু আৰু এই গোটেইখিনি মই এইখিনি ফ্ৰাই কৰি থাকিম যেতিয়ালৈকে পিঁয়াজৰ কালাৰটো ৰঙচুৱা নহয়। পিঁয়াজৰ কালাৰটো চেঞ্জ হৈ গৈছে আৰু ইয়াতে মই গুড়ি মছলা ৰাখি থৈছিলোঁ আৰু গুড়ি মছলাখিনি মই ৰাখিছিলোঁ জিৰা গুড়ি, জিৰা গুড়ি দি দিলোঁ মই, আৰু ধনিয়া গুড়ি আৰু এয়া জলকীয়া গুড়ি। আৰু এই গোটেইখিনি দি কেনে মই আকৌ এইখিনি 5 মিনিট সময় ফ্ৰাই কৰিম। 5 মিনিট মই ফ্ৰাই কৰা হৈ গ'ল আৰু ইয়াতে মই ডাঙৰ কাপেৰে 1 কাপ গৰম পানী দি দিলোঁ। আৰু গৰম পানীখিনি দিয়াৰ পিছত মই ইয়াতে ফ্ৰাই কৰি থোৱা মাংসখিনি ইয়াতে এড কৰি দিলোঁ। এইখিনি মই 10 মিনিট টাইম উতলিবলৈ দিম আৰু এতিয়া মই ঢাকনিখন মাৰি থৈ দিম। এইখিনি 10 মিনিট টাইম হৈ গ'ল আৰু অলৰেডি এইখিনি হৈ গৈছে আৰু মই ইয়াতে লং, ইলাচি, ডালচেনি উতলি থকাৰ মাজতে মই এইখিনি দি দিলোঁ। আৰু এতিয়া মই গেছটো অফ কৰি দিম। এয়া হৈছে মোৰ আজিৰ ৰেচিপি বাটাৰ চিকেন মছলা। আৰু আপোনালোকেও ঘৰতে বনাই চাবচোন, অতি কম সামগ্ৰীৰে ৰেষ্টুৰেণ্টৰ ষ্টাইলত। দেখিবলৈ যিমানেই ধুনীয়া হৈছে খাবলৈও চাগে সিমানেই সোৱাদ হৈছে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কিন্তু একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।